Welcome back. Hi guys, মই আজি আহিছো চনকাত। মই এটা নতুন ঠাইত আহিছো এটা ভিডিঅ' বনাবলৈ। মই বৰ্তমান আহি আছো চনকা মায়ঙৰ এইটো বুঢ়া মায়ং কৰে। মোৰ লগত আৰু দুজন বন্ধু আহিছে আৰু ড্ৰাইভ কৰি আছে এজন বন্ধু কমে। মই চনকাত ধুনীয়া এটা পৰিৱেশত মোৰ বন্ধুকেইজনৰ সৈতে আহিছোঁ। যেনে তেনে আহি পালোহি, বাইক লৈ আহিছোঁ। বহুত কষ্ট হৈছে, তথাপিও চাম বুলি আহিছোঁ যেতিয়া এপাক মোৰ বন্ধুকেইজনকো ক'লোঁ, সেয়ে মই আহি গ'লোঁ। সেই মোৰ বন্ধুকেইটা আগত খোজকাঢ়ি গৈ আছে, মই পিছে পিছে আহি আছোঁ। মানে কি মই হাতত কেমেৰাটো লৈ আছোঁ না, বেছি আগবাঢ়ি যাব পৰা নাই। আৰু তাতে পাহাৰৰ ৰাস্তা কেনেকুৱা গম পায়, মুখুৰা মুখুৰা অলপ চাই চাই খোজকাঢ়ি আহিব লগা হৈছে। সিহঁতে ফটো লোৱাত ব্যস্ত, নিজৰ নিজৰ কামত ব্যস্ত। মই পৰিৱেশটো চাই চাই ইফালে সিফালে গৈ থাকোঁতে মোৰ অলপ লেট হৈছে, তথাপিও আহি আছোঁ। এইয়া এনেকুৱা এটা পৰিৱেশত পালে আৰু সকলোৰে মন গা ভাল লাগি। যদি মোৰ অলপ গাটো বেয়া আছে, তথাপিও হাৰ মানা নাই। আহিম বুলি কৈছোঁ, আহিলোৱে আজি। মোৰ বন্ধুখিনি পিছফালে এয়া দেখিছে নহয়, কিমান মানুহ দৰ্শক এই অনুষ্ঠান চাবৰ কাৰণে আহি আছে। মোৰ পিছতো বহুত মানুহ আহি। এই দোকান এখন পাইছোঁ ৰ'বা, মুখখন বেয়া লাগি গৈছে, কিবা এটা খাই লওঁ। ধুনীয়া পৰিৱেশৰ মাজত এয়াই হ'ল চনকা। চনকা 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 চনকা। ব্ৰহ্মপুত্ৰৰ মাজত বহুত মানুহ এতিয়াও, ব্ৰহ্মপুত্ৰৰ বুকুত। মই জুম কৰি দিছোঁ অলপ। বহুতে খাইছে, বহুতে খোৱা নাই, বহুতে এনজয় কৰি আছে। কোনোবাই ফুটবল খেলিছে, কোনোবাই কাবাডী খেলিছে। এই পৰিৱেশৰ মাজত মানে শৈশৱক উভতাই আনিছে নিজৰ মানুহৰ মনলৈ, শৈশৱক উভতাই আনিছে এই ব্ৰহ্মপুত্ৰৰ বুকুত। মানে ব্ৰহ্মপুত্ৰৰ বালিত এই ইয়াতে অলপ চাফ চিকুণ কাম চলি আছে। সেয়ে মই এজনক সুধিব ওলাইছোঁ, কিয়নো চাফ চিকুণ কৰিছে। তেখেতৰ মুখৰ পৰা কিছু কথা জানো। চাফ চিকুণ কৰিছে যে কিবা নতুন আইটেম ইয়াত কিবা আছে নেকি? আমি মানে ইয়াতে পাৰ্কিঙৰ কিবা এটা কৰিম আৰু ইয়াতে কিবা হোটেল এখন বনাই, হয়, ইয়াৰে কিবা এটা ইনকামৰ আমি কাম আৰু বেলেগ নাই, কিবা এটা আমাৰ তাৰে ইনকাম হয় নেকি, হয়, সেইটোৱে চিন্তা কৰি অলপ এইবিলাক কৰি আছোঁ। চাফ চিকুণ এইটো ৰাইজৰ কাৰণে, পাৰ্কিংটো ৰাইজৰ কাৰণে হ'ব। ৰাইজৰ কাৰণে মানে এইটো মাটিটো আমাৰ নিজৰে হয়, মানে এইটো চবেই থ'ব পাৰি সুবিধা বনাই আছোঁ। হয়, পাৰ্কিঙৰ সেই ব্যৱস্থা যে কৰিছে যে, সেই পাৰ্কিং প্লেচত মানে ফিজটো দিব লাগে, কিমান হ'ব মানে আইডিয়া কিবা কৰিছেনে এতিয়ালৈ? এইটো আপোনাৰ 50ৰ পৰা 2চকীয়াবিলাক 10 টকা 20 টকা যাক যেনেকৈ পাৰি আৰু তেনেকুৱা এটা কৰিম। ঠিক আছে, বৰ্তমান মই ভাল লাগিল, ধন্যবাদ। ব্ৰহ্মপুত্ৰৰ পাৰত বালিৰ ওপৰত ইমান ধুনীয়া লাগিছে। খোজকাঢ়ি গৈ আছে মোৰ আগত, হাতত কেমেৰা লৈ। এইফালে নয়নমণি গৈ আছে মূৰত ৰেপচল। ৱাও, ৰেচিং হেলমেট পিন্ধি আহিছে মৰুভূমিৰ মাজত। প্ৰায় মৰুভূমিয়েই ব্ৰহ্মপুত্ৰৰ পাৰত যেতিয়া গোটেই বালিবোৰ দেখা পাইছোঁ। আমিতো মৰুভূমি দেখা নাই, প্ৰায় বালিৰ মাজত যেতিয়া মৰুভূমিয়েই, সেই মৰুভূমি বুলি কৈছোঁ আৰু। ধুনীয়া পৰিৱেশ এটাৰ মাজত মই আহি আছোঁ। হাই গাইজ,
আহি আছো ঠিক যেনেকৈ আমি আহিছোঁ আজি ঠিক তেনেকৈ ইয়াত বহুত মানুহ আহে ভাল লাগিছে সঁচাকৈ মই গোটেই পৰিৱেশটো এবাৰ দেখাই দিছোঁ কিমান ধুনীয়া পৰিৱেশ এটাৰ মাজত মই বৰ্তমান আছোঁ গাইজ ভাল লাগিছে বহুত ভাল লাগিছে মই গোটেই চাইডটো দেখাই দিছোঁ এবাৰ ধূলিৰ মাজত মই বালিৰ মাজেৰে খোজকাঢ়ি দৌৰি আহিছোঁ অলপ আগত নাও আছে আমি নাওত উঠিমগৈ এবাৰ মই নাওত উঠিব আহি আছোঁ আৰু লগতে মোৰ বন্ধুকেইজনো আহিছে আৰু বহুত মানুহ আছে ইয়াত মই দেখাই দিছোঁ এবাৰ পিছ চাইডটো এ চাওক মোৰ বন্ধুকেইজন আৰু লগতে ৰ'দটো বহুত পৰিছে না অলপ চকু চাট মাৰি ধৰিছে দেখিছোঁ নহয় যদিও নৱেম্বৰ মাহ যোৱাই নাই এতিয়াও তথাপিও ইমান মানুহ আহিছে বাপৰে মানিব লাগিব দেই চনকা বহুত দিনৰ পৰা ভাবি আছিলোঁ চনকা আহিম বুলি আজি আহি গ'লোঁ কি হ'ল মোৰ বন্ধুকেইজনে কিবা এটা শ্বট লৈছে ৰ'বা মই দেখাই দিছোঁ পিকনিক প্লেচ আছে তাৰ ভিতৰত এই চনকাও পৰে মায়ঙত মই সম্পূৰ্ণ ডিটেইলছটো দি দিম মোৰ ডিছক্ৰিপশ্যনত পাই যাব ময়ো নতুন তথাপিও এই অনুষ্ঠানটো নাওত উঠিমগৈ এতিয়া কোনে পায় আৰু আমাক এয়া পানীৰ মাজত নাওত উঠিব গৈ আছোঁ আহিছোঁ যেতিয়া এবাৰ ফুৰি আহোঁগৈ পানী জাহাজত উঠি বহুত দিন হ'ল উঠা নাই সেয়ে মই পানী জাহাজত উঠিব আহি আছোঁ মোৰ বন্ধুকেইজন অলৰেডি উঠিলগৈ মোক এৰি থৈ মই আকৌ জোতা খুলি থাকোঁতে দেৰি হ'ল অলপ সেয়ে মই আহি আছোঁ পানীৰ মাজে ঐ মিদুল দে ষ্টাৰ্ট কৰিব দে মই চলাম নেকি তহঁতৰ ফটো মাৰা বাদ দে এই যাব লাগে দে ধুমধাম কৰ এই অশান্তি লাগি গৈছে দে ধুমধাম কৰ এই গোটেই বন্ধুবিলাক ৰৈ আছোঁ ৰ'বা ড্ৰাইভাৰহে নাই নাও চলা নাই এতিয়ালৈ সেইকাৰণে নিজে চলাই আছোঁ ঐ চলিছে ঐ আগুৱাই গ'লচোন কোনে চলাইছা নাওখন নিজে চলি গ'ল ৰ'বা মই নাও টিঙাত বহি আছোঁ ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা মই চাৰিওফালৰ দিশটো মই এবাৰ দেখাই গৈ আছোঁ নাও পোৱা একোকাল এই সুন্দৰ পানী মে ডুব মৰো হা নামি আছে হে বহুত ভাল লাগিছে বা ইমান ধুনীয়া পৰিৱেশত আমি আছো চনকা লগতে আছে মিডল আছে ঢল আছে ৰবা ধুনীয়া প্লেচ এটাত আহি আছো ইমান ধুনীয়া ঘৰ কিছুমান দেখিছোঁ ধূলিৰ মাজত তাকে ইয়াত বহুত বৰ্তমান দূৰণিবতীয়া মানুহ আছে চাবৰ কাৰণে আহিছিলে সেয়েহে মই বিশেষ কেনেকৈনো ইয়াত ৰাতি থকাৰ সুবিধা আছে মই অলপ জানি আহোঁ এয়া মই দেখাইছোঁ এই পৰিৱেশৰ মাজত থাকি মই দেখাই দিছোঁ ভাল লাগিছে সঁচাকৈ দেই এই আমাৰ এজন ইয়াৰেই মই বিশেষ এটা কথা সুধোঁ এতিয়া বৰ্তমান নৱেম্বৰ মাহ প্ৰায় শেষ হওঁ হৈছে এতিয়া যিখিনি পৰ্যটক আহিছে বিশেষকৈ দূৰণিবতীয়া ইয়াত মই বহুতখিনি মানুহ দেখা পাইছোঁ আৰু আগন্তুক দিনত লকডাউনে বহুত নষ্ট কৰিলে এইটোতো মাধমাৰ দীঘল হয় আমি আধাতে সামৰিব লগা হয় এতিয়া নেক্সট পৰৱৰ্তী অনুষ্ঠানটো কেনেকৈ চলাম বুলি ভাবিছে
আমাৰ ইয়াতে আপোনাৰ এইটো আমাৰ চনকা বিচ কেম্প হয় আমাৰ ইয়াতে একচুৱেলি আমাৰ নাইট কেম্পিংটো আমাৰ মেইন হয় এইটো মানে প্ৰধান গুৰুত্ব কিন্তু দিনৰ ভাগত যিখিনি মানে আমাৰ হেৰি আহে টুৰিষ্টখিনি আহে তেওঁলোকে যদি ইয়াতে আমি মানে কিনি খাম বুলি ভাবে সেইটো আমি প্ৰভাইড কৰোঁ মানে ইয়াত সেই নাইট কেম্পিঙৰ কাৰণে সেই কেনেকুৱা কি এই কেনেকুৱা ব্যৱস্থা ৰাখিছে ইয়াত নাইট কেম্পিংটো আমাৰ ইয়াতে ডম টেণ্ট আছে হয় হয় আমাৰ 3জন কেপাচিটি 2জন কেপাচিটি এনেকুৱা আছে ছিংগলো আছে তো অৰ্ডাৰ কৰি আহিব লাগে আৰু অৰ্ডাৰ মানে আপোনালোকে অনলাইন ব্যৱস্থা কৰিছেনে অৰ্ডাৰ নে ইয়াত আহি ফোন নাম্বাৰ দিছোঁ আমি হয় হয় আমাৰ পেজ এটাও আছে হয় কি বুলি চনকা বিচ কেম্প বুলি চনকা Facebook page। হয় তাতে চাই ল'ব পাৰে গোটেইখিনি বাৰু আপোনাৰ কথা কৈছোঁ ইয়াততো লিংকটো বাৰু কথা কৈছোঁ দি দিয়া হ'ব হয় আৰু আপোনাৰ নামটো বিশেষকৈ জানিব পাৰোঁ অঁ মোৰ নাম চানি প্ৰকাশ নাথ চানি প্ৰকাশ নাথ হয় আপুনি ইয়াৰে অঁ হয় মোৰ পবিত্ৰ ওচৰত ঘৰ পবিত্ৰ ওচৰত ঘৰ কৰিবই নোৱাৰোঁ সেই মই এটা আগৰ এক্সাৰচাইজৰ কথা মনত পৰিছে জিমনাষ্টিক মাৰিম আজি মন ৰোৱা নাই বালি দেখি পেলাই জিমনাষ্টিক মাৰিব মন গৈ আছে এবাৰ মই মাৰিছোঁ উত্তৰ বুকুৰ পৰা বৰ্তমান আমি ৰাস্তাৰ ওপৰলৈ আহিছোঁ আমি য'ত বাইক ৰাখিছিলোঁ আমি তালৈ আহি আছোঁ বৰ্তমান খোজকাঢ়ি খোজকাঢ়ি আহিছোঁ ধুনীয়া পাহাৰ দুটা আছে তাৰ মাজেৰে সুৰংগ নিচিনা এটা আছে আমি তাৰ মাজেৰে পাৰ হৈ যাম এতিয়া সেয়া হ'ল দেখিছে নহয় ধুনীয়া লাগে এই পৰিৱেশটো